নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া দেখিছেনে আমি ওলাইছোঁ ছোৱালী আনিবলৈ আজি। আৰু এইফালে নিয়ম কানুন কৰি মেলি এইফালে দৰা গাড়ীত উঠিছে আৰু আমিও লাহে লাহে গৈ থাকিম আৰু লাহে লাহে আমি যথেষ্টখিনি মানুহে যাম দৰাৰ লগত। আৰু এইফালে আমি কইনা ঘৰ ওচৰ পাই গ'লোহি। এতিয়া দৰাক আগুচিছে, কিছুমান ধেমালি কৰে নহয়, দৰাক আগুচিছে। এতিয়া আমি ৰখি থাকিবলগীয়া হৈছে। শৰাই দিব, শৰাই দিয়াৰ পিছতে আৰু আমি দৰা ঘৰ পাই যামগৈ, মানে পালোহিয়ে আৰু এইফালে দৰাক আদৰিবলৈ ধুনীয়াকৈ নিয়ম কানুনবোৰ কৰা হৈছে আৰু এইফালে আমি চাউল ছিটিয়াইছোঁ, ধুনীয়াকৈ অলপ ফূৰ্তি কৰিছোঁ। দেখিছেনে আপোনালোকৰ ফালে এনেকুৱা নিয়ম হয়নে বাৰু? আপোনালোকে জনাব দেই ধুনীয়াকৈ কমেণ্ট এটা কৰি পেলাই। আৰু এইফালে আমাৰ কইনা ঘৰত চকলঙৰ বিয়া পাতিছে। ধুনীয়াকৈ আমি নিয়ম কানুনবোৰ বহি পেলাই চাই আছোঁ, কেনেকুৱা ধৰণৰ নিয়ম। আজিলৈকে মই চকলং বিয়া দেখি পোৱা নাই, আজি ফাৰ্ষ্ট চাইছোঁ। আৰু এইফালে জুচটো অলপ খাই ল'লোঁ, এইফালে পোৱালিটো খাই লৈছে। ভিডিঅ' এটা কৰিছোঁ। আৰু আমি এইফালে খাওঁ বুলি আহিলোঁ, লাইন পাতি আছোঁ। আৰু বিয়া ঘৰত যিহেতু খোৱাটো মেইন, মই সকলোবিধ বস্তু লোৱা নাই, আধাটো লৈছোঁ, মানে যিকেইটা খাওঁ সেইকেইটা লৈছোঁ আৰু যিকেইটা নাখাওঁ নাই। আৰু এইফালে ফটো মাৰি আছে, এইফালে বৰমা খুৰী সকলোবোৰ। এইফালে খাই বৈ আহি নিয়মবিলাক চাই আছোঁ আৰু দৰাই পাব দেই, দৰা 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 দৰা, এয়া দৰা হাতলৈ আহিলে, দৰা হাতলৈ আহিলে। জোৰকে 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 জোৰকে, আমি শুনা নাই, 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 জোৰকে জোৰকে। আৰু অকমান জোৰকে। আৰু এইফালে দৰা কইনাক এটা খেল খেলাইছে। এইটো কি খেল বুলি কয় আপোনালোকে যদি জানে কমেণ্ট কৰি জনাবচোন বাৰু। পিছে আমাৰ কইনাহে জিকিলে দেই, দৰা আকৌ হাৰিলে। আৰু এইফালে আমাৰ দৰা ভাগৰ জোতাযোৰ পোৱালীকেইটাই লুকুৱাই দিলে, মানে এতিয়া জোতাযোৰ লুকুৱাই দিলে। সিহঁতি ডিমাণ্ড কৰিছে যে জোতাযোৰ ল'বলৈ হ'লে আমাক পইচা 5,000 টকা লাগিব, আৰু জোতাযোৰ বিনিময়ত 5,000 টকা বুলি সিহঁতক দিলেহে আমাৰ জোতা ঘূৰাই দিব। আৰু এইফালে হৈছে আমাৰ দৰা বাইক। আৰু এইফালে আমি আহিলোঁ দৰা কইনাক আদৰিবলৈ। এইফালে পেহী দাদা বাহঁতে সকলোৱে অলপ ফূৰ্তি কৰিছে। আৰু এইফালে কইনা আহি পাই গ'লহি। আমিও গৈছিলোঁ, আমি আগতীয়াকৈ আহি দিলোঁ, কাৰণ আমি আকৌ কইনাক আদৰিব লাগিব ন, সেইটো কাৰণে আহি দিলোঁ। ফাইনেলি দৰা সকলোবোৰ পাই গ'লহি। আৰু এতিয়া নিয়ম কানুনবোৰ কৰিব আৰু আপোনালোকে চাই থাকক। আৰু এইফালে আমাৰ দৰা কইনাক আদৰা নিয়ম হৈ গৈছে। আৰু আপোনালোকে আমাৰ দৰা কইনাহালক ধুনীয়াকৈ আশীৰ্বাদ কৰিব, যাতে যুগ্ম জীৱনটো সুখৰ যাওক।
আৰু আজিলৈ আহিছোঁ বা